নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আৰু মই এই 2 দিন ব্লগ এৰিব পৰা নাই। মোৰ মানে কথা পাতিলে কাহ উঠিছিল, বেমাৰ আছিল। তো আজি ভাবিছোঁ এৰিম বুলি। বলক দেখাওঁ আজি এটা নতুন বস্তু, মানে মই মোৰ বালত কিবা এটা চেলেঞ্জ কৰিম। কিহৰ ওপৰত হয় মই কৈ দিম। লাহেকৈ ভিডিঅ'টো এণ্ডলৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনখন দবাই দিব। এতিয়া ৰাতিপুৱা 9টা বাজে, মই জাষ্ট উঠিলোঁ, মুখ ধোৱা নাই, মুখ ধুম। এয়া হাও তো মুখ ধুই অলপ ফ্ৰেছ হৈ চাহ পানী খাই ভিডিঅ'টো ষ্টাৰ্ট কৰি। চেলেঞ্জটো কিহৰ ওপৰত আছিল সেইটো গম পাব থাম্বনেইলত। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু কেনেকুৱা লাগিছে প্লিজ মোক কমেণ্ট কৰি জনাব। সিজাই থৈছিলোঁ 2 ঘণ্টাৰ আগতে। আপোনালোকে যদি জল্দি কৰিব বিচাৰে তেনেহ'লে গৰম পানীত দি দিব, জল্দি হৈ যায়। এয়া মই তেঁতেলীখিনি ধুনীয়াকৈ ৰেষ্ট কৰি ল'লোঁ। এই গুটিটো পেলাই দিম। দিয়াৰ পিছত মই অলপ গৰম পানী মিক্স কৰি ঘৰত পানীখিনি মই অলপ চিকুণাকৈ শিকি ল'ম। এতিয়া সোৱাদ অনুযায়ী নিমখ, অলপ চাট মছলা, অলপ ক'লা নিমখ আৰু অলপ জলকীয়া। মই এতিয়া আলু পিটিকাৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ আৰু প্ৰেছাৰ কুকাৰত আলু বহাই দিছিলোঁ, হৈ গ'ল এইটো। এতিয়া এটা কিবা এটা চাটনি বনাম, পুদিনা। আলু পিটিকা ৰেডি হৈ গ'ল। মই এতিয়া ৰিফাইন ঢালিম। ৰিফাইনখিনি গৰম হৈ লওক। এতিয়া তেলখিনি গৰম হৈ লওক। গৰম হোৱাৰ পিছত এটা এটাকৈ ফুচকা ভাজি থাকিম, আপোনালোকক দেখাই থাকিম। ফুচকা এটা কেনেকুৱা এয়া হাতত লাগিব, ফুল যা চিম চিম। ফুলিছে, এতিয়া অলপ বেছিকৈ দি দিম। ৰঙা ৰঙা ফুচকা ঘৰত হৈ গ'ল ভাজা। ৱাও, আজি এইটোৱে চেলেঞ্জ আছিল, ফুচকা চেলেঞ্জ। মই আৰু মোৰ পাৰ ইয়াতে আছে 25টা, ইয়াতে আছে 25টা। কোনে আগতে শেষ কৰিব পাৰে আৰু যোনে ফাৰ্ষ্ট হ'ব তাইতো উইনাৰ, আৰু যোনে ছেকেণ্ড হ'ব তাৰ কাৰণে এটা পানিছমেণ্ট আছে। কি আছে এইটো দেখাই আছোঁ। আমি এতিয়া ষ্টাৰ্ট কৰোঁ। অ'কে, 1 2 3 লেটছ গো। মুখটো বেশি আছে। আমার হাত বেশি আছে। ভালো দেখে না। মুখটা নিয়ে করবে। Yes! Bye, chicken guys. 1 second saja. Agak bisa. Too spicy. চেলেঞ্জটো কেনেকুৱা লাগিল আৰু আগত কি চেলেঞ্জ ল'ম সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া পানিছমেণ্ট মই পাম।
চাই থাকো কি হয় তো চেলেঞ্জটো মই জিকিলো এতিয়া পানিশমেন্টটো কি আপোনালোকক দেখাই আছো মই তাই একচুৱেলি নাজানে পানিশমেন্টটো কি আপোনালোকেও চাগে ভাল লাগিব তো মই আপোনালোকক দেখাই আছো ৰ'ব ৱেইট মোৰ পানিশমেন্ট আহি আছে কি আহি আছে মোক বহিব দিছে মই বহিলো চাই থাকো কি হয় পানিশমেন্টটো হৈছে তোমাৰ কেঁচা জলকীয়াটো খাব লাগিব গুটি নহয় এইটো হ'ল পানিশমেন্ট গুটি নহয় আৰু মই ভাবিছিলো বেছিকে আনিম কিন্তু এটা স্পাইসি খাব নোৱাৰা যে সেইকাৰণে মই এটা আনি দিছো এটা নহব মই অলপ জাস্ট খাম পানিশমেন্ট যদি পানিশমেন্ট ইউ হ্যাভ টু ফিনিশ কেনে লাগিছে দেখা পাইছে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব দেই আপোনালোকে টু মাছ ন এইটো গুটি খাব নোৱাৰিম মই জাস্ট অলপ খাম স্পাইসি খোৱা খোৱা মাইনা খোৱা আলু পিটিকাৰ লগত কোনোবাই খায় নেকি बचाओ मुझे स्पाइसी स्पाइसी খোৱা তেতিয়াহ'লে গুটি নহয় স্পাইসি নাই যদি হেক কৰিব লাগিছে হৈ গ'ল মোৰ আৰু ফিনিশ কৰিব লাগিব এবাৰ মই মোৰ পানিশমেন্ট পুৰা কৰিছো নেক্সট ভিডিঅ'ত লগ পাম আৰু কিহৰ ওপৰত বনাম আপোনালোকে কৈ দিব তেতিয়ালৈ সুস্থ থাকক ভালে থাকক জয় আই অসম এইটো চাই কেনেকুৱা লাগিল প্লিজ মোক জনাব আৰু লগতে থকা বেল আইকনখন টিংকে দবাই দিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব প্লিজ পাহৰি নাযাব থ্যাংক ইউ ফৰ ওয়াচিং আवर ভিডিও